গুড মৰ্নিং আকৌ নতুন ভিডিঅ'লৈ মই উপস্থিত হৈছোহি নতুন আৰু পুৰণি ওজনৰ সম্বন্ধ আজিৰ বিষয়টো হৈছে কিলোগ্ৰাম আৰু খেৰ খেৰ হৈছে পুৰণি দিনত ব্যৱহাৰ কৰা ওজনৰ একক এতিয়া আমি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ কৈছোঁ এই চেনেলটো আপোনালোকৰ চেনেল হয় কাৰণ ইয়াৰ বিষয়বিলাক নতুন হ'ব গতিকে ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়া আহোঁ 1 কিলোগ্ৰাম ইকুৱেল টু 1 হেৰ 1 শতাংশ 1 তোলা 2 কিলোগ্ৰাম ইকুৱেল টু 2 হেৰ 2 শতাংশ 2 তোলা আকৌ 5 কিলোগ্ৰাম ইকুৱেল টু 5 হেৰ 5 শতাংশ 4 তোলা 20 কিলোগ্ৰাম ইকুৱেল টু 21 হেৰ 7 শতাংশ 1 মেট্ৰিক টন ইকুৱেল টু 26 মোন 32 হেৰ আজিলৈ ভিডিঅ' ইমানেই নেক্সট পাৰ্ট আহি আছে নতুন এটা বিষয় নতুন এটা ছাবজেক্ট লৈ পেলাই নেক্সট পাৰ্টটো আকৌ জোখ মাপৰ ওপৰতে হ'ব তাৰ বাবে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং বাই বাই